আজি আমি আলোচনা কৰিম নৱোদয় পৰীক্ষাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 6ৰ পৰা পৰীক্ষা দিব পাছ কৰাৰ কাৰণে চিট পোৱাৰ কাৰণে সকলৰ কাৰণে অনুশীলনী 2 মানসিক দক্ষতাৰ অনুশীলনী 2 প্ৰশ্নটো আদিটো এনেকুৱা দিছে যে ইয়াত কৈ দিছে নিৰ্দেশনা 1ৰ পৰা 30 লৈকে থকা প্ৰশ্নবোৰত বাওঁফালে এটা জটিল চিত্ৰ দিয়া হৈছে আৰু সোঁফালে 1 2 3 আৰু 4 আদি আখৰকেইটা 4টা উত্তৰ দিয়া হৈছে। জটিল চিত্ৰটোৰ সৈতে সম্পূৰ্ণ মিল থকা উত্তৰত চিত্ৰটো বাছি উলিওৱা আৰু শুদ্ধ উত্তৰৰ চিত্ৰৰ তলৰ আখৰটো চিন দিয়া। কোনটো দিব দিছে যে ইয়াত এটা চিত্ৰ দিয়া আছে, এই চিত্ৰটোৰ লগত কোনটো ইয়াৰ সাদৃশ্য আছে, কোনটো চিত্ৰৰ সাদৃশ্য আছে সেইটো কি কৰিব লাগে, আমি ৰাইট চিন দিব লাগে। প্ৰথম যিটো নাম্বাৰ 1 কুৱেশ্যনটো আছে, 1 দিছে যে এনেকৈ এটা ঘৰ বনোৱা আছে আৰু তোমাৰ এনেকৈ এটা গোল চিন দি আছে। এবাৰ অপশ্যন নম্বৰ এবাৰ চোৱা, অপশ্যন নম্বৰ 1ত আছে ইয়াৰ লগত ইয়াৰ কোনো মিল নাই, কাৰণ ইয়াত এনেকুৱা চাৰিকোণীয়া আছে, ইয়াত দুটা গোলাকাৰ আছে। নাম্বাৰ 2টো চাবা, ইয়াৰ লগত ইয়াক কি কেনেকুৱা আছে যে ইয়াত ঘৰ বনোৱা আছে, ইয়াতো ঘৰ বনোৱা আছে, ইয়াত যেনেকুৱা আছে ইয়াতো তেনেকুৱা আছে, কিন্তু এইটো তোমাৰ অলপ কি ভিন্ন আছে, এইটো অলপ মানে ওপৰমুৱাকৈ বেছি আছে। আৰু এইটো তোমাৰ ঘৰ বনোৱা আছে, যদিও ঘৰ বনোৱা আছে কিন্তু তোমাৰ ইয়াৰ লগত ইয়াৰ সাদৃশ্য নাই। গতিকে অপশ্যন নম্বৰ কোনটো হ'ব, 1ৰ কোনটো হ'ব, নাম্বাৰ অফ 2। এবাৰ কুৱেশ্যন নং 3টো আছে, 3 ইয়াত 3টো যদি ইয়াত চাবা, ইয়াত কোনটো হ'ব, 3 হ'ব, আমি আগতে কৈ দিলোঁ। কিন্তু 3টো কেনেকৈ হ'ব, ইয়াত ঘৰ বনোৱা আছে, ইয়াত চোৱা নাম্বাৰ 1ত আছে ঘৰ বনোৱা নাই, ইয়াতো গোলাকাৰ নাই, ইয়াত গোলাকাৰ আছে, ওলোটাকৈ আছে, ইয়াত কি চিধাকৈ আছে, ছেম আছে। চোৱা ইয়াতো গোলাকাৰ আছে, ইয়াতো গোলাকাৰ আছে, কিন্তু ইয়াত তোমাৰ কেনেকুৱা আছে, এনেকুৱা তোমাৰ ঘৰ বনোৱা আছে, বাকচ আকৃতি আছে, বাকচ আকৃতি ইয়াত নাই, ইয়াত আছে, গতিকে ইয়াৰ লগত নিমিলে, ইয়াৰ লগত মিলে, কিন্তু তোমাৰ এইটো ওপৰমুৱাকৈ আছে, এইটো ক'ত আছে, তলমুৱাকৈ আছে, গতিকে কোনটো হ'ব, 2ৰ কোনটো হ'ব, 3টো হ'ব। 3টো চোৱা, 3টো ইয়াত এটা গোল চিন দি আছে, ইয়াত এটা গোল চিন দি আছে, ইয়াত এটা আছে, ইয়াত এটা আছে, মাজত কি আছে, যিটো গোল চিন দি আছে, গোলত কি কৰা আছে, মাৰ্কিং কৰা আছে, ধুনীয়াকৈ গোলটো পূৰণ কৰা আছে, সম্পূৰ্ণ পূৰ্ণ হৈ আছে। এবাৰ চাবা, অপশ্যন নম্বৰ 1ত দিছে ইয়াত 1 2 3 4 5 6টা আছে, ইয়াত 5টা আছে, গতিকে এইটোতো 1 নম্বৰটো এনেই নহয়, মানে এনেকুৱা নহয়, এটা মানে কি চাবা, এইটো 5টা আছে, ইয়াত 6টা আছে, গতিকে এইটো নহয়। এবাৰ চাবা, নাম্বাৰ অফ 2ত আছে যে ইয়াতে এটা আছে, ইয়াতে এটা আছে, 1 2 3 4 5টা আছে, ইয়াতো 5টা আছে, এইটো মাজত আছে, এইটো মাজত আছে। এবাৰ চাবা, ইয়াত কেইটা আছে, 3 নম্বৰটো 1 2 3 4 5টা 6টা, গতিকে 3 নম্বৰটো নহয়। এবাৰ চাবা, এইটো চোৱা, 1 2 3 4 5টা 6টা, গতিকে এইটো নহয়, কোনটো হ'ব, 3 কোনটো হ'ব, 3 অপশ্যন নম্বৰ কোনটো হ'ব, 2 হ'ব। এবাৰ 4টো চাবা, ইয়াত এটা বাকচ বনোৱা আছে, ইয়াত এটা ত্ৰিভুজ সদৃশ আছে, ইয়াত কি আছে, গোল চিন দি আছে। এবাৰ চোৱা, ইয়াত এটা কি আছে, ত্ৰিভুজ সদৃশ আছে, ইয়াত বাকচ আছে, ইয়াত এটা গোল বৃত্ত আকাৰ আছে, গোল চিন দি আছে। এবাৰ চাবা, নাম্বাৰ 2ত আছে, ইয়াত এটা গোল চিন দি আছে, ইয়াত এটা কি আছে, বাকচ সদৃশ আছে, ইয়াত কি আছে, ত্ৰিভুজ আছে। 3 নম্বৰটো চাবা, ইয়াত এটা ত্ৰিভুজ দিয়া আছে, ইয়াত কি আছে, গোল চিন দি আছে, ইয়াত কি আছে, চতুৰ্ভুজ সদৃশ আছে, অৰ্থাৎ কি বাকচ সদৃশ আছে। এবাৰ চাবা, ইয়াত কি আছে, ইয়াত ত্ৰিভুজ দি আছে, ইয়াত বাকচ বনোৱা আছে, ইয়াত কি আছে, বৃত্ত সদৃশ আছে, অৰ্থাৎ কি গোল চিন দি আছে। এবাৰ চাবা, 4ৰ কোনটো সদৃশ আছে, কোৱাছো, ভাবাছো, 4ৰ কোনটো হ'ব, 4 অপশ্যন নম্বৰ 3টো হ'ব। চাইছনে, বুজি পাইছ, ইয়াৰ লগত ইয়াৰ কি আছে, মিল আছে, সাদৃশ্য আছে, একেই। ইয়াৰ 5টো চাবা, ইয়াত কি আছে, এনেকুৱাকৈ মাৰ্কিং কৰা আছে, এফালে দাগ দিয়া আছে, এফালে আছে, চ' কোনটো মিল আছে, ইয়াৰ লগত মিলাই চোৱা, ইয়াত এনেকৈ আছে, ইয়াত তেনেকুৱা আছে, ইয়াত এনেকুৱা এফালে গৈছে, এইটো এফালে গৈছে। আকৌ চাবা, ইয়াত কেইটা আছে, 1 2 3 4টা আছে, ইয়াতো 4টা আছে, ইয়াতো এটা আছে, 2 3 4টা, ইয়াতো কি আছে, 1 2 3 4টা, কোনটো হ'ব,
সাদৃশ্য প্ৰায় গোটেইখিনি দেখাত একে, কিন্তু কোনটো হ'ব অলপ সময় ভাবা, কোনটো হ'ব পাছৰ কোনটো হ'ব অপশ্যন নাম্বাৰ, অলপ সময় ভাবা কোনটো হ'ব অপশ্যন নাম্বাৰ 2 হ'ব। চোৱাচোন এইটো যিটো চিত্ৰ আৰু এই চিত্ৰ একে সাদৃশ্য আছে। এবাৰ 6টো চাবা, এইটো হিচাপ কৰিব লাগিব কেনেকুৱাকৈ আছে চাবাচোন। 6ৰ কেনেকুৱা হ'ব, ইয়াত যেনেকুৱা ফুট দি আছে, ইয়াতো ফুট দি আছে, ইয়াতো ফুট দি আছে, ইয়াতো ফুট দি আছে, ইয়াতো ফুট দি আছে। এবাৰ চোৱা, এইটো এনেকুৱা আচমাৰা আছে, এইটো এনেকুৱা আচমাৰা আছে, ইয়াতো আচমাৰা আছে, ইয়াতো আচমাৰা আছে, এইটো ইয়াতে আচমাৰা আছে, এনেকুৱা আচমাৰা আছে, ইয়াতো আচমাৰা আছে, ইয়াতো আচমাৰা আছে, এইটো আচমাৰা আছে। এতিয়া সাদৃশ্যটো কোনটো হ'ব 6ৰ কোনটো হ'ব 1টো হ'ব। হৈছে, বুজি পাইছ? কুৱেশ্যন নং 7টো চাবা, ধুনীয়াকৈ এটা বৃত্ত বনোৱা আছে, এনেকৈ আচমাৰা আছে, বৃত্তটো কাটি দিছে, এফালে এটা আচ মাৰিছে, এফালে এটা আচ মাৰিছে, আৰু এনেকৈ কি আছে ইয়াৰ পৰা এনেকৈ এফালে গৈছে, এইটো এফালে গৈছে, আকৌ ইয়াত কি আছে ওপৰত আছে এনেকুৱাকৈ। এবাৰ চাবা 7ৰ কোনটো হ'ব, কোনটোৰ লগত ইয়াত সাদৃশ্য কোনটো আছে, এইটো চোৱা, এইটো চিত্ৰ চোৱা, এইটো চোৱা, এইটো চোৱা, সাদৃশ্য কোনটো আছে, কোনটোৰ লগত সাদৃশ্য আছে চোৱা। এইটো এনেকুৱাকৈ বেকুৱাই দিছে, নাম্বাৰ অফ 3টো এনেকুৱা দিছে, গতিকে ইয়াত নাই। এইটো চোৱা, ইয়াত ডাইৰেক্টলি মাৰি দিছে, এনেকৈ দিছে, এনেকৈ দিছে। আকৌ চাবা এইটোৰ লগত ইয়াত দুটা আছে, ইয়াত কেইটা আছে, এটা আছে, গতিকে এইটো নহয়, গতিকে অপশ্যন নম্বৰ কোনটো হ'ব 7ৰ 4টো হ'ব। ইয়াৰ লগত ইয়াত কি আছে, 7ৰ 4টোৰ লগত চিত্ৰটোৰ লগত কি আছে সাদৃশ্য আছে, গতিকে 7ৰ কোনটো হ'ব 4। এইবাৰ কুৱেশ্যন নং 8টো চাবা, ইয়াত ত্ৰিভুজ দিয়া আছে, ত্ৰিভুজ ইয়াত কাটি দিছে, ইয়াত এটা পূৰণ চিন দিছে, আকৌ চেম এইটো এনেকৈ দি কেনে ইয়াত পূৰণ চিন দিছে। এইবাৰ চাবা এই 8ৰ কোনটোৰ লগত মিল আছে চোৱা, কোনটো হ'ব 8ৰ কোনটো হ'ব চোৱাচোন, কোনটোৰ লগত কোনটো মিল আছে, ইয়াৰ লগত ইয়াৰ সাদৃশ্য নাই, ইয়াৰ লগত ইয়াৰ সাদৃশ্য নাই, ইয়াৰ লগত ইয়াৰ সাদৃশ্য নাই। 8ৰ কোনটো হ'ব নাম্বাৰ অফ 4টো হ'ব, ইয়াৰ লগত কি আছে সাদৃশ্য আছে। 9 নম্বৰটো চাবা, দুটা আচ মাৰিছে আৰু এনেকৈ এটা আচ মাৰি কেনে ইয়াত দুটা ত্ৰিভুজ বনাই দিছে। নৰ কোনটো সাদৃশ্য আছে ইয়াৰ চোৱাচোন, নাম্বাৰ অফ 1, নাম্বাৰ অফ 2, নাম্বাৰ অফ 3, নাম্বাৰ অফ 4, কোনটো সাদৃশ্য হ'ব নৰ কোনটো হ'ব চোৱাচোন ভালকৈ, কোনটো হ'ব নাম্বাৰ অফ 2 হ'ব। ঠিক আছে, এবাৰ চাবা কেনেকৈ হৈছে, ইয়াৰ লগত এইটো ওলোটাকৈ আছে, এইটো ইয়াত এনেকৈ আছে, ইয়াত দুটা দি আছে, ইয়াতো দুটা দি আছে, গতিকে ইয়াৰ লগত ইয়াৰ কি আছে সাদৃশ্য আছে, গতিকে 9 নম্বৰ কোনটো হ'ব নাম্বাৰ অফ 2। কুৱেশ্যন নং 10টো চাবা, ইয়াত দুটা গোল চিন দিয়া আছে, ইয়াত দুটা দি আছে একেলগে, অপশ্যন নম্বৰ 2ত চোৱা, ইয়াত কি দি আছে, ইয়াত এনেকৈ দিয়া আছে, ইয়াৰ লগত ইয়াত মিল নাই, নামিল আছে, চোৱাচোন ভালকৈ। তাৰপিছত চাবা কি আছে, ইয়াৰ লগত এইটো চিত্ৰৰ লগত নাম্বাৰ অফ 3 লগত এনেকৈ কি আছে, কেনেকুৱা আছে ছেম আছে। চোৱা ইয়াত যেনেকুৱা আছে ইয়াতো কি আছে মিল আছে, সাদৃশ্য আছে, আৰু ইয়াত এইটো জেগানে অপশ্যনৰ 4ত কি আছে এনেকৈ কাটি দিছে, গতিকে এইটো কি এইটো নহয়, কোনটো হ'ব 10ৰ কোনটো হ'ব 10ৰ অপশ্যন নম্বৰ 3টো হ'ব। তাৰপিছত 11ত চাবা, ইয়াত যেনেকৈ ইয়াত এটা জেগা এনেকৈ গৈছে, তাৰপিছত এনেকুৱা আহিছে, তাৰপিছত ইয়াৰ পৰা এনেকৈ টানি দিয়া হৈছে, তাৰপিছত এনেকুৱা আহিছে, কেইটা থাক আছে ইয়াত এটা, ইয়াত কেইটা আছে 1, 2, 3, 4, 5টা, চ' 5টা থাকা ইয়াত চিত্ৰ কোনটো আছে মিল চোৱাচোন, কোনটো মিল আছে, কোনটো হ'ব 11ৰ কোনটো হ'ব অপশ্যন নম্বৰ 3টো হ'ব। ইয়াৰ লগত ইয়াৰ কি আছে মিল আছে, বাকী ইয়াতো মিল নাই, এইটো ডাঙৰকৈ গৈছে, ইয়াত অলপ মোটাকৈ আছে, অলপ মানে বৃদ্ধি পাই গৈছে। তাৰপিছত তোমাৰ এইটো চোৱা, ইয়াত অলপ মানে অলপ চেপি গৈছে, আকৌ এইটো মানে অলপ কি হৈছে ডাঠ হৈছে, বল হৈ গৈছে। চ' 11ৰ কোনটো হ'ব অপশ্যন নম্বৰ 3টো হ'ব। এইবাৰ 12টো চাবা, ইয়াত কি আছে এটা পুতলা সদৃশ দিছে, পুতলা বনাই দিছে, চোৱা এনেকৈ দিছে, ইয়াত এফালে এতিয়ালৈকে কি দিছে মাৰ্কিং কৰি দিছে, আকৌ চাবা ইয়াৰ লগত কোনটো সদৃশ আছে চোৱাচোন, ইয়াৰ লগতে মিল আছেনে 12ৰ কোনটো হ'ব। তাৰপিছত চোৱা এইটো গৈ কেনে এনেকৈ গৈছে, এইটো দুটা এনেকৈ আচ মাৰি দিছে, এইটো গৈ কেনে এনেকৈ আহিছে, আকৌ চাবা ইয়াত অপশ্যন নম্বৰ 3ত আছে, এনেকৈ গৈছে, আকৌ এনেকৈ দিছে, তাৰপিছত অপশ্যন নম্বৰ 4ত চোৱা, এইটোতো নহয়, অপশ্যন নম্বৰ 4টো নহয়, অপশ্যন নম্বৰ 2টো নহয়, অপশ্যন নম্বৰ 3টো নহয়, কোনটো হ'ব অপশ্যন নম্বৰ 12ৰ কোনটো হ'ব 12 গ'ল ন, 12ৰ কোনটো হ'ব অপশ্যন নম্বৰ 12ৰ কি হ'ব অপশ্যন নম্বৰ 2টো হ'ব।
টু হৈছে। কুৱেশ্যন নং 13টো চাবা। কুৱেশ্যন নং 13টো কি কৈছে চোৱাচোন ভালকৈ। 13ত আছে 13টো প্ৰথমে এনেকৈ বাক্য সদৃশ আছে, তাৰপিছত এনেকুৱাকৈ ত্ৰিভুজ সদৃশ গৈছে, তাৰপিছত তোমাৰ ইয়াতে বৃত্ত সদৃশ দিছে, আকৌ এনেকৈ দিছে। এবাৰ চোৱা 13ৰ কোনটোৰ লগত মিল আছে চোৱাচোন। 13ৰ কোনটো হ'ব চোৱাচোন ভালকৈ চোৱা। 13ৰ কোনটো হ'ব? ইয়াৰ লগত ইয়াৰ মিল নাই, 2ৰ লগত মিল নাই, 3ৰ লগত মিল নাই। কোনটো হ'ব? অপশ্যন নম্বৰ 4 হ'ব। 14টো চোৱা, দুটা কি আছে? ত্ৰিভুজ আছে। কোনটো হ'ব? 14ৰ কোনটো হ'ব চোৱাচোন ভালকৈ 14ৰ কোনটো হ'ব? 1ৰ লগত মিল নাই, 3ৰ লগত মিল নাই, 4ৰ লগত মিল নাই। কোনটোৰ লগত মিল আছে? 2ৰ লগত মিল আছে। মিলাই চোৱা। আকৌ চাবা 15টো চোৱা। 15ৰ কি আছে? 1ৰ লগত মিল আছেনে নাই? 1ৰ লগত মিল আছে, 2ৰ লগত মিল নাই, 3ৰ লগত মিল নাই, 4ৰ লগত মিল নাই। কোনটো হ'ব? 15 কোনটো হ'ব? অপশ্যন নম্বৰ 1। তাৰপিছত চাবা 16 নম্বৰটো। 2ৰ লগত মিল নাই, 3ৰ লগত মিল নাই, ইয়াৰ লগত 4ৰ লগত মিল নাই। কোনটো হ'ব? 16ৰ কোনটো হ'ব? 16ৰ কোনটো হ'ব? 1 হ'ব। 17টো চাবা। 17টো কেনেকুৱা আছে? ইয়াত কি কৰা আছে? মাজত কি আছে? এটা দুটা বাকচ বনোৱা আছে। চোৱা ইয়াৰ পৰা যদি তুমি এনেকৈ বাকচ লৈ এনেকৈ যদি হিচাপ কৰা 4টা বাকচ হ'ব। 1 2 3 4টা। কোনটো হ'ব? ইয়াত 4টা বাকচ নাই, ইয়াত কেইটা? 1 2 3 4টা, কিন্তু মিল নাই। তাৰপিছত তোমাৰ 3টো চোৱা, ইয়াত 1 2 3 4টা। চোৱা ইয়াৰ লগত এক যদি তুমি জোখা একেই হ'ব। চ' 17ৰ কোনটো হ'ব? অপশ্যন নম্বৰ 3টো হ'ব। 4টোতো নহয়, মিলে নাই। এইবাৰ চাবা 18টো চাবা। 18ৰ কোনটো হ'ব? 18ৰ 2ৰ লগত মিল নাই, 18ৰ 3ৰ লগত মিল নাই, 18ৰ 4ৰ লগত মিল নাই। মিলাই চোৱা। চ' 18ৰ কোনটো হ'ব? 1 হ'ব। 19টো চাবা। 19টো কি কৈছে? 19ৰ ইয়াত বাকচ আছে, ইয়াত বৃত্ত বনোৱা আছে, ইয়াত ত্ৰিভুজ আছে, আকৌ ইয়াত বাক্য সদৃশ আছে, ইয়াতো বাক্য সদৃশ আছে, ইয়াতো বাক্য সদৃশ আছে। এবাৰ চাবা কোনটো হ'ব? ইয়াৰ লগত ইয়াৰ মিল নাই, এইটোৰ লগত নম্বৰ 2ৰ মিল নাই, ইয়াৰ লগত নম্বৰ 3 মিল নাই, ইয়াৰ লগত কোনটোৰ লগত মিল আছে? 4 নম্বৰ মিল আছে। গতিকে 19ৰ কোনটো হ'ব? অপশ্যন নম্বৰ 4 হ'ব। 19ৰ কোনটো হ'ব? অপশ্যন নম্বৰ 4। 20টো চাবা। 20ৰ লগত 1ৰ লগত মিল আছেনে চোৱাচোন। 2ৰ লগত মিল নাই। চোৱা ইয়াত যেনেকৈ আছে, ইয়াত দুটা নাই, ইয়াত দুটা আছে, ইয়াত দুটা আচমাৰা নাই। গোটেইখিনি কমপ্লিট কৰা আছে মাজত। তাৰপিছত চাবা ইয়াত দুটা যদিও আছে, ইয়াত কেনেকৈ আছে? ইয়াত তলমুৱাকৈ আছে, তেওঁ এনেকৈ বঢ়াই দি আছে। তাৰপিছত তোমাৰ 29ত 4 নম্বৰটো চোৱা, ইয়াৰ লগত যদিও মিল আছে, ইয়াৰ লগত মিল নাই। মাজত চোৱা এইটো কেনেকুৱা আচমাৰা আছে। চ' 29ৰ কোনটো হ'ব? 29ৰ নাম্বাৰ অফ 1। 21টো চাবা। 21ৰ কোনটো? ভালকৈ চোৱাচোন। কোনটো সাদৃশ্য আছে 21ৰ? কোনটো আছে? ইয়াৰ লগত 2ৰ মিল নাই, ইয়াৰ লগত 3ৰ মিল নাই, ইয়াৰ লগত 4ৰ মিল নাই। কোনটো হ'ব? 21ৰ নাম্বাৰ অফ কোনটো হ'ব? 1। ইয়াত আচমাৰা আছে, ইয়াতো আচমাৰা আছে। চোৱা ইয়াত যেনেকৈ আছে, ইয়াতো তেনেকৈ আছে। ইয়াৰ লগত ইয়াৰ মিল আছে, ইয়াৰ লগত ইয়াৰ কি আছে? মিল আছে। 22টো চাবা। 22 কোনটো হ'ব? 1ৰ লগত ইয়াত ত্ৰিভুজ বনোৱা আছে, ইয়াতো ত্ৰিভুজ এটা আছে, ইয়াত ত্ৰিভুজ আছে। 1টো চাবা, ইয়াত এটা ত্ৰিভুজ আছে, ইয়াত ওলোটাকৈ ত্ৰিভুজ আছে, ইয়াত চিধা আছে। আকৌ চাবা ইয়াত এটা ত্ৰিভুজ আছে, ইয়াতো এটা ত্ৰিভুজ আছে, ইয়াতো ত্ৰিভুজ আছে, কিন্তু ইয়াত যেনেকুৱাকৈ তোমাৰ এনেকুৱা কাটি দিয়া আছে, ইয়াত কি কেনেকুৱা আছে? কাটা নাই, এনেকৈ আছে। তাৰপিছত চাবা 22টো। আকৌ চাবা 3টো চাবা।
ইয়াত যেনেকুৱা আছে ইয়াত তেনেকুৱা আছে, কিন্তু ইয়াত যেনেকুৱা এনেকুৱাকৈ কাটি দিয়া আছে, কিন্তু এনেকুৱা কাটা নাই, এনেকুৱাকৈ বঢ়াই দিয়া আছে। এইবাৰ চাবা 22ৰ অপশ্যন নম্বৰ 4টো চাবা, ইয়াত ত্ৰিভুজ আছে, ইয়াতো ত্ৰিভুজ আছে, ইয়াতো ত্ৰিভুজ আছে, কিন্তু তোমাৰ চাবা ইয়াৰ লগত তাৰপিছত কি আছে, ইয়াৰ লগত ইয়াৰ সাদৃশ্য আছে, ইয়াৰ লগত ইয়াৰ সাদৃশ্য আছে, গতিকে কোনটো হ'ব 22ৰ অপশ্যন নম্বৰ 4। এবাৰ 23টো চাবা, 23 কোনটো ভাবাচোন অলপ সময়, 23 কোনটো অলপ সময় ভাবা, 30 ছেকেণ্ড সময় লোৱা, 30 ছেকেণ্ড চাবা ইয়াৰ লগত ইয়াৰ মিল আছেনে ভালকৈ চোৱা, কোনটো হ'ব 23 কোনটো ভালকৈ চোৱাচোন, ইয়াৰ লগত ইয়াৰ মিল আছেনে, ইয়াৰ লগত ইয়াৰ মিল আছেনে, 23 কোনটো হ'ব অপশ্যন নম্বৰ 4টো হ'ব, ইয়াৰ লগত কি 23ৰ লগত 24ৰ কি আছে মিল আছে। কুৱেশ্যন নং 24টো চাবা, ইয়াৰ লগত মিল আছেনে, ইয়াৰ লগত মিল আছেনে, এবাৰ চাবা প্ৰথমতে 4টো চাবা, 4ৰ লগত কোনো মিল নাই, কাৰণ চাবা ইয়াত এনেকৈ বেকা কৰি কেনে কি দিছে, ইয়াত এটা ফুট দিছে, গতিকে বেকুৱাই দিছে, গতিকে এইটো নহয়। তাৰপিছত 3টো চাবা, 3ত কৈছে এনেকৈ গৈ কেনে আচটো এনেকুৱা আছে, চ' ইয়াত কেনেকৈ আছে, এনেকৈ যাই কেনে এনেকৈ বেকাকৈ আছে, চ' এইটো নহয়। তাৰপিছত চাবা 2টো চাবা, ইয়াত ফুট দিয়া আছে, কিন্তু তোমাৰ এনেকৈ অলপ কি আছে বেকা বেছিকৈ আছে, চ' এইটো নহয়। অপশ্যন নম্বৰ 24 কোনটো হ'ব অপশ্যন নম্বৰ 1 হ'ব। 25টো চাবা, ইয়াত কি আছে এম এটা দুটা তিনিটা চাৰিটা, ইয়াত কি আছে অপশ্যন নম্বৰ 1ত আছে এম এটা দুটা, ডাব্লিউ আছে, ইয়াত এম আছে, গতিকে এইটো নহয়। এইটো চাবা ইয়াত এম এটা আছে, দুটা আছে, তিনিটা চাৰিটা, চ' গতিকে এইটো হ'ব। 3টো চাবা, ইয়াত কোনটো আছে এম এটা দুটা তিনিটা, ডাব্লিউ আছে, গতিকে এইটো নহয়। ইয়াত ডাব্লিউ কেইটা আছে এটা দুটা, আৰু এম কেইটা আছে দুটা আছে, গতিকে কোনটো হ'ব অপশ্যন নম্বৰ 25 কোনটো হ'ব অপশ্যন নম্বৰ 2। এবাৰ চাবা 26টো চাবা, ইয়াতো গোল চিন দি আছে, ইয়াতো গোল দি আছে, এইটো গোলাকাৰ হৈ আছে, চ' গোলাকাৰ থাকিলে কি কৰিব লাগে, গোলাকাৰ থাকিলে তোমাৰ ইয়াত কি আছে, ইয়াতো গোলাকাৰ আছে, তিনিটা আছে, ইয়াত কেইটা আছে, ইয়াত গোলাকাৰ এটা আছে, দুটা আছে, ইয়াত এটা নাই, ইয়াত গোলাকাৰ কেইটা আছে, এটা আছে, ইয়াত গোলাকাৰ কি আছে, ইয়াত এটা আছে, চ' ইয়াত কি আছে, ইয়াত গোলাকাৰ নাই, ইয়াতো গোলাকাৰ নাই, ইয়াত গোলাকাৰ দুটা আছে, ইয়াত এটা নাই, কোনটো হ'ব 26ৰ কোনটো হ'ব, অলপ সময় চিন্তা কৰা, 26ৰ কোনটো হ'ব, 26ৰ অপশ্যন নম্বৰ কোনটো হ'ব অপশ্যন নম্বৰ 1 হৈছে। কুৱেশ্যন নং 27টো চাবা, 27 কোনটো হ'ব চোৱাচোন, কোনটো হ'ব 27 কোনটো হ'ব, 27ৰ 1ৰ লগত মিল নাই, 2ৰ লগত মিল নাই, 3ৰ লগত মিল আছে, গতিকে 3টো হ'ব, 4টো নহয়। চোৱা ইয়াত এটা গোলাকাৰ আছে, ইয়াতো গোলাকাৰ আছে, ইয়াত এটা ত্ৰিভুজ সদৃশ আছে, ইয়াতো ত্ৰিভুজ সদৃশ আছে, ইয়াত কি আছে বাকচ সদৃশ আছে, ইয়াতো বাকচ সদৃশ আছে, ইয়াত দুটাকৈ আছে, চ' কোনটো হ'ব 27ৰ কোনটো হ'ব অপশ্যন নম্বৰ 3টো হ'ব। 28টো চাবা, মিলাই চাবা 28ৰ কোনটো হ'ব, 28ৰ 1ৰ লগত মিল নাই, 2ৰ লগত মিল নাই, 3ৰ লগত মিল নাই, 4ৰ লগত মিল আছে, গতিকে 28টো কোনটো হ'ব অপশ্যন নম্বৰ 4। 29টো চাবা, একেবাৰে সহজ হৈ আছে, চাবা ইয়াত কি আছে গোলাকাৰ আছে, চ' এইখিনি কি কৰা আছে, ৰঙেৰে মিহলোৱা আছে, ৰং দিয়া আছে। এবাৰ চাবা ইয়াতো ৰং দিয়া আছে, ইয়াতো ৰং দিয়া আছে, ইয়াতো ৰং দিয়া আছে, ইয়াতো ৰং দিয়া আছে, ইয়াতো ৰং, কোনটো হ'ব চাবা 29 কোনটো হ'ব, 1ৰ লগত মিল নাই, 2ৰ লগত মিল নাই, 3ৰ লগত মিল আছে, চোৱা ইয়াতো আছে, ইয়াত যেনেকৈ আছে ইয়াতো তেনেকুৱা আছে, ইয়াত তেনেকৈ কাটি দিয়া আছে, ইয়াতো কাটা আছে, চ' কোনটো হ'ব এইটো হ'ব অপশ্যন নম্বৰ 3টো হ'ব, 4টোতো নহয়, চোৱা ইয়াত ওলোটাকৈ হৈ আছে। তাৰপিছত চাবা 30টো চাবা, এইটো লাষ্ট 30টো চাবা, 30টো কেনেকুৱা বেছিকত আছে, যে মানুহ এজন খোজকাঢ়ি যাই আছে, চাপ'জ ধৰিলে এতিয়া মানুহৰ দিশ ধৰা, মানুহৰ দিশ যে কি আছে অকল হাৰাবিলাক আছে, তাৰমানে বুজি পাইছ না, হাৰা আছে, চ' চাবা কেনেকুৱা দিশ আছে, চোৱা কোনটোৰ লগত মিল আছে, 1ৰ লগত মিল নাই, 2ৰ লগত মিল নাই, 3ৰ লগত কি আছে
মিল আছে। 4 লগততো মিল নাই চোৱা ইয়াত কেনেকৈ আছে ইয়াত তেনেকুৱা আছে তেনেকুৱা নাই। চ' কোনটো হ'ব 30ৰ কোনটো হ'ব অপশ্যন নম্বৰ 3টো হ'ব। আশা কৰোঁ সকলোৱে বুজি পাইছ।